ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ পাঠ 6 প্ৰগতিৰ সোণালী বাট পাঠটো আমি ইয়াৰে মূল কথাখিনি জানিম। ইয়াতে কি দিছে চোৱা, এখন দেশক উন্নতিৰ পথত আগুৱাই নিয়াত নাৰী আৰু পুৰুষৰ অৱদান নুই কৰিব নোৱাৰি। নাৰী পুৰুষ দুইজনে সমানে গুৰুত্বপূৰ্ণ। ইয়াতে পাঠটোত দিয়া আছে, হাইস্কুল এখনৰ খেলপথাৰত আত্মসহায়ক গোটসমূহে এখন প্ৰদৰ্শনী পাতিছে। গোটৰ বিপণীসমূহত বিধে বিধে খাদ্য, লাড়ু, পিঠা, আচাৰ, পাপৰ, কাহুদি, খাৰলি আদি এই সকলোবিলাক দোকানত পোৱা যায়। বিপণী মানে দোকান। ইয়াৰ উপৰিও হাতে সজা বিভিন্ন সামগ্ৰী এখন বিপণীত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছে। এনেদৰে আত্মসহায়ক গোটবোৰে গ্ৰাহকৰ চাহিদা পূৰ কৰে আৰু আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰে। আৰ্থিকভাৱে মানে টকা পইচাৰ ফালৰ পৰা যিখিনি দুখীয়া মানুহ থাকে, তিৰোতা থাকে, অভাৱী, তেওঁলোকক সহায় কৰে। তাৰপিছত চোৱা, প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ ক্ষমতা আৰু শক্তিৰ উদাহৰণ দেখা যায়। গাৰ্গী আৰু মৈত্ৰীৰ নিচিনা মহিলাই ধৰ্ম আলোচনা, সভা সমিতি আদিত পুৰুষৰ সমানে অংশ লৈছিল। ইয়াতে গাৰ্গী হৈছে এগৰাকী প্ৰাচীন বিদুষী মহিলা, যিয়ে পুৰুষৰ সমানে সমানে বিভিন্ন ধৰ্ম আলোচনাত তেওঁলোকে সহযোগ কৰিছিলে। তাৰপিছত মহাত্মা গান্ধীয়ে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ অৰ্থে খাদী উদ্যোগ গঢ়ি তুলিছিল। গুজৰাটৰ সবৰমতী আশ্ৰমত গংগাবেন মজুমদাৰ নামৰ এগৰাকী মহিলাৰ দ্বাৰা খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। পাতনি মানে আৰম্ভণি কৰিছিল গংগাবেন মজুমদাৰ নামৰ মহিলা এগৰাকীৰ লগত। মহাত্মা গান্ধীয়ে মহিলাৰ বিষয়ে বহুত কথা চিন্তা কৰিছিল। তাৰপিছত চোৱা, আমাৰ উত্তৰ পূৰ্বাঞ্চলত বয়ন শিল্পৰ এক সুকীয়া স্থান আছে। পূৰ্বতে মহিলাসকলে নিজৰ পৰিয়ালৰ চাহিদা পূৰাবলৈহে কাপোৰ বৈছিল। এতিয়া বয়ন শিল্পই আন্তৰ্জাতিক বজাৰো দখল কৰিছে। প্ৰথমতে কি কৰিছিলে, মহিলাসকলে অকল নিজৰ পৰিয়ালৰ প্ৰয়োজনীয় কাপোৰখিনিহে বৈ উলিয়াইছিলে। কিন্তু মহাত্মা গান্ধী তাৰপিছত চোৱা, এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি মন্তব্য কৰিছিল, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। মহিলাসকলে উপলব্ধি কৰিছে যে কামৰ সৰু বৰ নাই। মহাত্মা গান্ধীয়ে ইমান ধুনীয়া কাপোৰ দেখিছিল অসমীয়া শিপিনীৰ, দেখি কি কৈছিল যে সপোনত যি দেখে সেয়াই কাপোৰত তুলিব পাৰে। তাৰপিছত চোৱা, সৰোজিনী নাইডু, এনি বেচান্ত, কল্পনা চাওলা, পুনীত অৰোৰা, কিৰণ বেদী, মেধা পাটেকাৰ আদিৰ দৰে মহিলাই নিজ দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি আগবঢ়াইছে। সকলো মহিলাৰ ওচৰত দক্ষতা মানে কামত পাৰ্গতালিৰ গুণ থাকে। তাৰপিছত কৈছে চোৱা, নাৰীক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে যাতে নাৰীৰ উন্নতি হয়। এখন দেশৰ নাৰী যদি উন্নত হয় তেতিয়া দেশখনো আগবাঢ়ি যায়। সেইবোৰৰ ভিতৰত উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদি প্ৰধান। ইয়াৰ উপৰিও ইন্দিৰা মহিলা যোজনাই চৰকাৰে মহিলাসকলক আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাৰ উপযুক্ত ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। ইয়াতে মহিলা শব্দটো ভুল হৈ আছে, শুদ্ধ কৰি লিখিবা। ইয়াৰ পিছত চোৱা, পাঠটিৰ কঠিন শব্দবিলাকৰ অৰ্থ, যেনেকৈ বিপণী, দোকান, ক্ৰেতা, গ্ৰাহক, সুপ্ত শুই থকা, অফুৰন্ত, সীমাহীন। আমি পাঠটোত পাইছোঁ বিপণী বুলি। বিপণী মানে হৈছে দোকান। ক্ৰেতা যিয়ে বস্তু কিনিব আহে, গ্ৰাহক তাক আমি ক্ৰেতা বুলি কওঁ। আৰু শুই থকা সুপ্ত বুলি কোৱা হয় বা লুকাই থকাও হ'ব পাৰে। তাৰপিছত চোৱা, টনকিয়াল শব্দৰ অৰ্থ অৱস্থাপন্ন, সমমৰ্যাদা, সমমান, প্ৰদৰ্শন, দেখুওৱা কাৰ্য, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল,
গঠনাত্মক গঠনমূলক পদমৰ্যাদা উচ্চ পদবীৰ বাবে পোৱা মান উচ্চ পদবীক লৈ যি সন্মান পোৱা যায় তাক পদমৰ্যাদা বুলি কোৱা হয় তাৰপিছত চোৱা পদক্ষেপ শব্দৰ অৰ্থ হৈছে কাৰ্যস্থৰ আন্তৰ্জাতিক বিভিন্ন দেশৰ মাজত বাৰে বৰণীয়া বিভিন্ন ৰঙৰ গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী বিদুষী মহিলা যিয়ে ধৰ্ম প্ৰচাৰ কৰিছিল গাৰ্গী আৰু মৈত্ৰেয়ী